নমস্কাৰ মই প্ৰণীতা সুতি লৈ আহিছো এটা ভাল খবৰ সৰকাৰি কৰ্মচাৰী সকলৰ বাবে এই খবৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে দীপাৱলীৰ পূৰ্বে মৰকীয়া বানচৰ কথা চিন্তা চৰ্চা কৰা হ'ব ইতিমধ্যে যেটো কেন্দ্ৰীয় চৰকাৰে দীপাৱলীতে মৰকীয়া বানচ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবেও চিন্তা চৰ্চা অব্যাহত আছে আৰু দীপাৱলীৰ পূৰ্বে ভাল খবৰটো দিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ইংগিত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো মৰকীয়া বানচক লৈ বিশেষ আপডেট এই মুহূৰ্তত আমি দিব বিচাৰিছো দীপাৱলীত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ মৰকীয়া বানচ দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে শীঘ্ৰেই এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত তাৰ বাবে ইতিমধ্যে আলোচনা সম্পন্ন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে মৰকীয়া বানচ আৰু ইয়াৰ পাছতে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবেও আহি গ'ল এই ডাঙৰ খবৰটো 3% মৰকীয়া বানচৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবেও শীঘ্ৰেই আহিব ভাল খবৰ ফেচবুক লাইভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মৰকীয়া বানচ হয়তো দীপাৱলীত দিব পৰা হ'ব তাৰ বাবে ইতিমধ্যে আলোচনা কৰা হৈছে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আমি জনাই আছো কেন্দ্ৰীয় চৰকাৰৰ পাছত ৰাজ্য চৰকাৰেও দিছে এটা ভাল খবৰ দীপাৱলীত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ মৰকীয়া বানচ দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে মৰকীয়া বানচ আৰু ইয়াৰ পাছতে ৰাজ্য চৰকাৰেও কৰিছে চিন্তা চৰ্চা 3% মৰকীয়া বানচৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ইয়াৰ পাছত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবেও ভাল খবৰ দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক লাইভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি ক'লে শুনক যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ প্ৰাক মুহূৰ্তত 3% মৰকীয়া বানচ ঘোষণা কৰিছে দীপাৱলী কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীয়ে উলহ মালহেৰে পালন কৰে ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰকীয়া বানচ বৃদ্ধিৰ সম্পৰ্কত সিদ্ধান্ত ল'ব সকলোকে আকৌ এবাৰ আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালো যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ প্ৰাক মুহূৰ্তত 3% মৰকীয়া বানচ ঘোষণা কৰিছে দীপাৱলী কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীয়ে উলহ মালহেৰে পালন কৰে ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰকীয়া বানচ বৃদ্ধিৰ সম্পৰ্কত সিদ্ধান্ত ল'ব সকলোকে আকৌ এবাৰ আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালো যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ প্ৰাক মুহূৰ্তত 3% মৰকীয়া বানচ ঘোষণা কৰিছে দীপাৱলী কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীয়ে উলহ মালহেৰে পালন কৰে ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰকীয়া বানচ বৃদ্ধিৰ সম্পৰ্কত সিদ্ধান্ত ল'ব সকলোকে আকৌ এবাৰ আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালো